হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? পুনৰবাৰ স্বাগতম জনাইছোঁ শ্ৰীকাষ্ট ব্লগৰ অন্য এটা ব্লগলৈ। আৰু এতিয়া ৰাতিপুৱা 10টা বাজিছে। ৰাতিপুৱাৰ ভাত পানী খাই উঠিলোঁ আৰু আজি বহুত ৰ'দ দিছে। মই আমৰ গছৰ তলত আহিছোঁ। এয়া এয়া আম লাগিছে আৰু মই এনেই তাৰ তলত অলপ আছোঁ। এতিয়া ৰাতিপুৱাৰ ভাত পানী খাই উঠিলোঁ। ভাবিছোঁ চাহৰ লগত খোৱা তেনে সাধাৰণ এটা কেক বনাম চিম্পুলকৈ। মই ইয়াত ময়দা ব্যৱহাৰ নকৰোঁ। চাউলৰ গুড়ি আৰু আটা, কণী, বেকিং পাউডাৰ আৰু চেনি আৰু ৰিফাইন তেল এইখিনিৰে মই কেকটো বনাম। তেনে সাধাৰণ এনে চাহৰ লগত খোৱাৰ কাৰণে বনাম। আৰু ৰেচিপি নহয়, এনে আৰু দেখাম আপোনালোকক। ৰেচিপি বুলি নকওঁ, কাৰণ কেকটো কি হয় নাজানো, ভালেই হ'ব নে বেয়া হ'ব। বনাই চাম আৰু আপোনালোকৰ লগত বাৰু শ্বেয়াৰ কৰিম। যদি কেকটো ভাল হয়, খাবলৈ ভাল হয়, তেনেহ'লে আপোনালোকক জনাম আৰু আপোনালোকেও ট্ৰাই কৰিব পাৰে বনাব। তেনেহ'লে ব'লক কেকটো আগতে বনাই লওঁ। কেক বনাবৰ কাৰণে মই এটা টিফিন বাতি লৈছোঁ আৰু ইয়াত 2টা কণী লৈছোঁ। এতিয়া মই মোৰ হাতত বৰ্তমান ব্লেণ্ডাৰ নাই, মই চামুচেৰে এইখিনি ফেটি ল'ম ভালদৰে। আপোনালোকে ভালদৰে ফেটি ল'ব। এইখিনি ফেটি ল'ম এনেদৰে। এইখিনি ফেন হৈ যোৱালৈকে ফেটি থাকিব। এয়া ফেন হৈ গৈছে। এতিয়া মই 1 কাপ চেনি লৈছোঁ। চেনি 1 কাপতকৈ অলপ কম লৈছোঁ আৰু এতিয়া মই চেনিখিনি ইয়াত ঢালি দিম। মই চেনিখিনি গুড়ি কৰি লোৱা নাই, আপোনালোকে গুড়ি কৰি ল'ব পাৰে। তাৰপিছত এইখিনি লৰাই দিম। মোৰ এয়া চেনি আৰু কণী ফেটা হৈ গ'ল আৰু মই এয়া আটা লৈছোঁ 1 কাপতকৈ অলপ কম। আশীৰ্বাদ আটা ব্যৱহাৰ কৰিছোঁ। এতিয়া মই আটাখিনি ইয়াত দি দিম। আটাখিনি অকণমান লৰাই ল'ম। মই এয়া পিঠাগুড়ি লৈছোঁ, আটা আৰু পিঠাগুড়ি সমান লৈছোঁ। এয়া পিঠাগুড়িখিনি মই ইয়াত দি দিম। তাৰপিছত এইখিনি ভালদৰে লৰাই থাকিম। এতিয়া মই ইয়াত গাখীৰ দিম 1 কাপ। ইয়াত মই গাখীৰ, ৰিফাইন তেল আৰু অকণমান বেকিং দি দিলোঁ। আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, মোৰ ফোন এটা আহিছিল, সেইবাবে এইখিনি মই ৰেকৰ্ড কৰিব নোৱাৰিলোঁ। গাখীৰ 1 কাপ দিছোঁ আৰু ৰিফাইন তেল আধা কাপ দিছোঁ আৰু বেকিং পাউডাৰ আপোনালোকে নিজৰ আন্দাজমতে দিলেই হ'ল, যিমানখিনি লাগে। এতিয়া মই এইখিনি ভালদৰে ফেটি থাকিম। এয়া চাওক, ইমানখিনিলৈকে হৈ গ'ল। যিমানে আপোনালোকে এইখিনি ভালদৰে লৰাই থাকিব, সিমানে কেকটো ভাল হ'ব। আৰু মোৰ প্ৰায় হৈয়ে গৈছে আৰু অলপমান পিছতে মই এইখিনি বহাই দিম। মই কেকটো বহাবৰ কাৰণে এনেকুৱা এটা বাচন লৈছোঁ। আপোনালোকে সুবিধা অনুযায়ী ল'ব আৰু ইয়াত মই অলপ ৰিফাইন তেল দি দিম। তেলখিনি চাৰিওফালে মানে লগাই দিম, যাতে কেকটো তলত লাগি নধৰে। ৰিফাইনখিনি মই ধুনীয়াকৈ চাৰিও চাইডে সানি ল'লোঁ আৰু এতিয়া মই এইখিনি ইয়াত বহাই দিম। কেকটো মই কেৰাহীতে বনাম। সেয়া মই কেৰাহীটো অলপ গৰম হ'ব দিছোঁ। ইয়াত মই নিমখ দি দিম। কেৰাহী গৰম হোৱাত মই নিমখ দি দিলোঁ। নিমখখিনি ভালদৰে দিম। এইখিনি নিমখ মই আগতে এবাৰ ব্যৱহাৰ কৰিছোঁ। নিমখখিনি ভালদৰে থৈ দিলে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব পিছত। মই আগতে এদিন বনাওঁতে এইখিনি নিমখেই দিছিলোঁ। এতিয়া অলপ গৰম হোৱাৰ পিছত মই কেকটো ইয়াত বহাই দিম। মই এতিয়া ইয়াত কেকটো বহাই দিম। মনত ৰাখিব, কেকটো দিয়াৰ সময়ত জুইটো কমাই দিব, নহ'লে লাগি যাব। এতিয়া মই এনেদৰে বহাই দিলোঁ আৰু জুই কমাই দিছোঁ। আপোনালোকেও এইটো কথা মনত ৰাখিব, জুইটো কমাই দিব। কেকটো হওঁতে টাইম লাগিব, 30-40 মিনিট লাগি যাব। ঢাকনখন খুলি নিদিব। যেতিয়া 20 মিনিট বা 25 মিনিট পাৰ হৈ যায়, তেতিয়া
এবাৰ চাব দেখুৱাম বাৰু আপোনালোকক এয়া মই পুৰা আধা ঘণ্টাৰ পিছত কেকটো চাইছোঁ এয়া কেকটো হৈছে আৰু এয়া ফুলিছে অলপ ফুলিব আছে মই চামুচ এপাতেৰে এনেদৰে দি চাম যদি ভিতৰত লাগি আহে তেনেহ'লে কেকটো হোৱা নাই আৰু যদি লাগি নাহে তেনেহ'লে কেকটো হৈ গৈছে এয়া চাওক মোৰ লাগি অহা নাই তাৰমানে কেকটো হৈছে অলপ আছে আৰু হ'ব এইখিনি হ'লে নমাই থম এয়া আমাৰ কেক হৈ গ'ল এতিয়া মই জুইটো অফ কৰাই দিম কেকটো এতিয়া মই ফ্ৰিজত থৈ দিম ঠাণ্ডা হ'বৰ কাৰণে এয়া মই ফ্ৰিজত থৈ দিলোঁ এয়া মোৰ কেক হৈ গ'ল মই সৰুকৈ কাটিছোঁ আপোনালোকে নিজৰ মতে কাটি ল'লে হ'ল মোৰ কেকটো নুফুলিল কিয় নুফুলিল সেইটো মই গম নাপাওঁ এইকাৰণে অলপ মনটো বেয়া হৈ গ'ল মোৰ কেক বনোৱা আৰু এতিয়া দুপৰীয়া হৈছে এতিয়া দুপৰীয়া ভাত বনাম আৰু ভাত বনোৱাৰ মাজতে যি পাৰোঁ দেখাই থাকিম আপোনালোকক ভিডিঅ'টি চাই থাকিব আৰু যদি ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে হাই ফ্ৰেণ্ডছ এয়া মই চেঙাৰ টেঙা বাছি আছোঁ দেউতাই বজাৰৰ পৰা মাছ আনিছে মাছেৰে টেঙা বনাব দিছে আৰু মোবাইলটো মোৰ পৰা দূৰত আছে মোৰ মাতটো শুনা নাপাব বাবে মই ভইচ অভাৰ কৰিছোঁ এয়া মই টেঙাখিনি ভালদৰে বাছি আছোঁ বুন আছে বহুত আৰু মোৰ কেকটো নুফুলিলে সেইকাৰণে মনটো অলপ বেয়া যিয়ে নহওক বাৰু এইখিনি বাছি লওঁ তাৰপিছত দেখাই আছোঁ বনাব সকলোৱে জানে মই গোটেইখিনি দেখুওৱা নাই এয়া মই চাউলৰ গুড়ি অলপ পানীৰে গুলি লৈছোঁ আৰু এয়া টেঙাৰ আঞ্জা তাত মই দি দিম অলপ আঞ্জা গোটা হ'বৰ কাৰণে এইফালে মই চাউল ৰ'দত অলপ শুকাব দিছোঁ মিক্সিত খুন্দিব লাগিব দেউতাই পিঠা খাব খুজিছে আৰু সেয়া তেতেলী টেঙা মায়ে দি পঠাইছিল এইখিনিও ৰ'দত দি দিছোঁ এয়া টেঙা আৰু মাছৰ আঞ্জা উতলি আছে আঞ্জা হ'লে মোৰ ভাত হৈ যাব হাই ফ্ৰেণ্ডছ ভাত পানী খাই উঠিলোঁ আৰু এয়া আমাৰ ফুল গছজোপা ভাল লাগিল সেইকাৰণে আপোনালোককো দেখাই দিলোঁ ফুলজোপা গুড ইভিনিং ফ্ৰেণ্ডছ এতিয়া 4টা চাৰে 4টামান বাজিছে আৰু মই এয়া বাহিৰতে মাছ ভাজি আছোঁ ষ্টভত আৰু হাজবেণ্ডে মাছ আনিছে দেউতাই বাৰু আনিছিলে হাজবেণ্ডেও আনিলে আৰু এয়া মই এতিয়া বাহিৰতে এনেদৰে ভাজি আছোঁ হাজবেণ্ডে ৰেকৰ্ড কৰি আছে কিবা কিবি সুধি আছিল মোক অলপ ভজা হ'ল আৰু এইখিনি ভাজিব আছে